বন্ধুসকল আজিৰ ভিডিঅ'ত মই দেখুৱাম কেনেকৈ আমি মোবাইল দি পাবজি লাইভ ষ্ট্ৰীম কৰিব পাৰোঁ ইউটিউবত। গতিকে আপোনালোকে চাইছে বহুত ডাঙৰ ক্ৰিয়েটৰ আছে, ইউটিউব ক্ৰিয়েটৰ যিবিলাকে ইউটিউবত লাইভ ষ্ট্ৰীম কৰে পাবজি। গতিকে ইয়াৰ কাৰণে আপোনালোকে লেপটপ বা ডেস্কটপৰ প্ৰয়োজন হয়, কিন্তু আমি মোবাইল দি এইটো কেনেকৈ কৰিব পাৰোঁ আজিৰ ভিডিঅ'ত সেইখিনি দেখুৱাই দিম। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে এটা এপ ইনষ্টল কৰিব লাগিব। এপটোৰ লিংক মই ভিডিঅ'ৰ তলত দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট ইনষ্টল কৰিব পাৰে। তাৰ আগতে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব, তেনেদৰে বুজি পাব কেনেকৈ কৰিব লাগে। এইটো আপোনালোকে এপছটো অ'পেন কৰিব, তাৰপিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ইচ্ছামতে এটা ইউজাৰ আইডি বনাই ল'ব। ওকে, তাৰপিছত আপোনালোকে ইয়াতে ইচ্ছা কৰিলে ফটো দিব পাৰে কেমেৰা আইকনত ক্লিক কৰি, বা ইয়াৰ পৰা যিকোনো এটা ফটো চিলেক্ট কৰি ল'ব পাৰে। ওকে, তাৰপিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে চিম্পল ইয়াতে স্ক্ৰিপ্ট কৰি দিব। একেবাৰে ওপৰত চাব স্ক্ৰিপ্ট বুলি লিখা আছে, স্ক্ৰিপ্ট কৰি দিব। তাৰপিছত এইটো এপছে যিবিলাক আপোনালোকৰ পাৰ্মিশ্যন চাব এইবিলাক এনেবল কৰিব লাগিব। মই পাৰ্মিশ্যনবিলাক দি আছোঁ, আপোনালোকে চাব। মই যেনেকৈ কৰি আছোঁ এনেকৈ কৰিব, এইটো এলাউ কৰি দিব। তাৰপিছত বেক আহিব, তাৰপিছত আৰু কিছুমান গ্ৰেণ্ড পাৰ্মিশ্যন দিব লাগিব। গ্ৰেণ্ড পাৰ্মিশ্যন ক্লিক কৰাৰ পিছত এইবিলাক গোটেইকেইটাক একচেপ্ট কৰিব লাগিব। ওকে, তাৰপিছত বেক আহিব। বেক অহাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ কাম হৈ গৈছে। চাব ইয়াতে আপোনালোকে একো কৰিব নালাগে। আপোনালোকে ইয়াতে প্লাছ আইকন আছে, প্লাছ আইকনত ক্লিক কৰি দিব। তাৰপিছত যিহেতু আপোনালোকে লগ ইন কৰিব খুজিছে, ইউটিউবত লগ ইন কৰিব আৰু ইউটিউবত লাইভ দিব খোজে গেমটো, তাৰ এইকাৰণে আপোনালোকে গো লাইভত ক্লিক কৰিব। তাৰপিছত এইবিলাক এলাউ কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ গেমটো চিলেক্ট কৰি ল'ব, যিটো গেম আপুনি লাইভ ষ্ট্ৰীম কৰিব খোজে। মই পাবজিখন চিলেক্ট কৰি ল'লোঁ। তাৰপিছত যিহেতু আপুনি ইউটিউবত দিব, লগ ইন উইথ ইউটিউবত ক্লিক কৰি দিব ইয়াতে। ওকে, ইয়াৰ কাৰণে কিছু সময় ৱেইট কৰিব লাগিব। আপোনালোকৰ যিখন ইমেইল আই ডি ইউটিউব একাউণ্ট ক্ৰিয়েট কৰা আছে সেইখন ইমেইল আই ডি ইয়াতে চিলেক্ট কৰিব। তাৰপিছত এলাউ কৰি দিব। চাওক এতিয়া আপোনাৰ মোৰ ইউটিউবৰ নামটো আহি গৈছে। মই এতিয়া নেক্সটত ক্লিক কৰি দিম। ইয়াতে চাব আপোনালোকে চাব যে গেমৰ এটা টাইটেল থাকে, ইউটিউবত চাইছে আপোনালোকে টাইটেল থাকে। ইয়াতে আপোনালোকৰ ইচ্ছামতে টাইটেল দিব পাৰে। মই মোৰ এটা টাইটেল দি দেখুৱাই আছোঁ এনেই। ওকে, আপোনালোকে চাইছে ইউটিউব ভিডিঅ'ৰ তলত এটা ডেছক্ৰিপশ্যন থাকে, আপোনালোকে এইটো তাৰ পৰা দিব পাৰে। মই ইয়াতে এনেকৈ থাকিব দিছোঁ, আপোনালোকে এইটো ইয়াৰ পৰা দিব পাৰে। আৰু ষ্ট্ৰীম ছেটিঙত ক্লিক কৰিলে আপোনালোকে ইয়াতে বহুতকেইটা ছেটিং আছে। আপোনালোকে চাইছে কিছুমানে গেম খেলে লগতে নিজৰ ফটোখন আহি থাকে, লাইভ ফটোখন আহি থাকে। এইটো কাৰণে আপোনালোকে কেমেৰা যাব লাগিব আৰু এইটো ফ্ৰণ্ট কেমেৰা অন কৰি দিব লাগিব। মই অফ কৰি ৰাখিছোঁ, আপোনালোকে অন কৰি দিব লাগিব। পিছত যিহেতু আপোনালোকে লাইভ এইটো কৰি আছে গেম খেলিব, সেইকাৰণে মাইক্ৰফোনটো আপোনালোকে অ'পেন কৰি ৰাখিব। এইটো আপোনালোকে এলাউ কৰি ৰাখিব, এনেবল কৰি ৰাখিব, এনেবল। তাৰপিছত আপোনালোকে চাব ইয়াতে ষ্ট্ৰীম ন'টিফিকেশ্যন অনলি, এইটো যেনেকুৱা আছে তেনেকুৱা থাকিব দিব। ডু নট ডিষ্টাৰ্ব, আপুনি এইটো অন কৰিলে আপোনাৰ মোবাইলত কোনো ধৰণৰ হোৱাটছআপ বা কলিং আহিলে আপোনালোকক একো শ্ব' নহ'ব, এইটো হাইড কৰি ৰাখিব। আৰু আপোনালোকে যিটো গেম খেলে এইটো গেম আপোনালোকে গেলাৰীত ছেভ কৰিব খুজিলে এইটো অন কৰি দিব। ওকে, এইটো অফ কৰি ৰাখিলোঁ। তাৰপিছত চিম্পল বেক কৰিব এবাৰ। তাৰপিছত চাব অভাৰলে ছেটিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে কিছুমান গেম খেলে এনেকুৱা ইণ্টাৰফেচ আহি থাকে গেমৰ ওপৰত। তো আপোনালোকে চাব ইয়াৰ পৰা আপোনালোকে কোনটো ভাল লাগে সেইটো চিলেক্ট কৰি ল'ব। মই যিকোনো এটা চিলেক্ট কৰি লৈছোঁ ইয়াৰ পৰা। ওকে, তাৰপিছত ডাউনত ক্লিক কৰি দিম, ডান। ইয়াৰ পিছত আৰু একো কৰিব লগা নাই। ওকে, তো আপোনালোকে কি কৰিব, এবাৰ ডাইৰেক্ট আপোনালোকে ষ্টাৰ্টত ক্লিক কৰি দিব। গড ইট,
যেতিয়া আপোনালোকে ষ্টাৰ্টত ক্লিক কৰিব আপোনালোকৰ ইউটিউব আপোনালোকৰ গেমখন ইউটিউবত লাইভ ষ্ট্ৰীম হৈ থাকিব, লাইভ যাই থাকিব। চাব ইয়াতে লাইভ গৈ আছে, মই দেখুৱাই দিছোঁ আপোনালোকক। অ'কে, আপোনালোকে ষ্টাৰ্ট নাওত ক্লিক কৰি দিব। চাওক এতিয়া গেম ষ্টাৰ্ট হৈ গৈছে, এইটো ইউটিউবত লাইভ গৈ আছে। অ'কে, তেনেহ'লে আমি এনেকৈ ইউটিউবত লাইভ গেম দিব পাৰোঁ। মই আপোনালোকে ডেমো দেখুৱাই আছোঁ। মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, কিছু টাইম ৱেইট কৰিব লাগিব আপোনালোকৰ। মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দেখুৱাই আছোঁ আপোনালোকক। চাওক এইটো আহি গৈছে লাইভ। অ'কে, মই এনেকৈ লাইভ খেলিব পাৰোঁ যিকোনো গেম। আপোনালোকে ছেটিঙত আৰু এটা অপশ্যন পাব, সেইটো হ'ল আপোনালোকৰ গেম কোৱালিটিটো। আপোনালোকে এইটো অটো থাকে, আপোনালোকে নিজৰ ইচ্ছামতে চিলেক্ট কৰি ল'ব। অ'কে, গতিকে আমি এনেকৈ লাইভ ষ্ট্ৰীম কৰিব পাৰোঁ ইউটিউবৰ ভিডিঅ'ত। গতিকে ভিডিঅ'খন ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।